নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি সিটেট পৰীক্ষা অসমীয়া পেপাৰত অহা এটা পদ্যাংকৰ বিষয়ে আলোচনা কৰিম, লগতে পেডাগজি কুৱেশ্যনো। মই পদ্যাংকটো কবিতাটো মই ইয়াত দি দিছো, সকলোৱে পঢ়ি ল'ব এবাৰ। আমি যেতিয়া প্ৰশ্ন ফাললৈ আহিছো, প্ৰথমটো প্ৰশ্ন হৈছে ভাল কাল চপৰা নিজৰা ধৰণীত বননীত এনেদৰে কবিতাৰ শাৰীৰ শেষৰ ধ্বনি কেইটা মিলি থকা ছন্দটোক কোৱা হয় অন্তানুপ্ৰাস, সেকানুপ্ৰাস, লাতানুপ্ৰাস, বৃত্তানুপ্ৰাস। এই লাষ্টৰ ফাললৈ যদি আমাৰ শব্দবোৰ মিলি থাকে, ধ্বনিকেইটা যদি মিলি থাকে, ভাল কাল চপৰা নিজৰা, সেই ধৰণৰ মিলি থকা ছন্দখিনি থাকিলে আমি তাক কওঁ অন্তানুপ্ৰাস। ইয়াৰ অপশ্যন কোনটো শুদ্ধ হ'ব? 1। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছো, কবিয়ে কাৰ চৰণত সেৱা কৰাৰ কথা কৈছে? অপশ্যন দিছে দেশৰ, আইমাতৃৰ, প্ৰকৃতিৰ, গোসানীৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব দেশৰ, অপশ্যন 1। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে কবিতাটোত কি কাপোৰৰ কথা উল্লেখ আছে? অপশ্যন দিয়া আছে মাত্ৰ মুগা, মুগা আৰু পাট, মাত্ৰ পাট, ৰেচম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মুগা আৰু পাট, অপশ্যন 2। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছো, অমাতৰ মাত কোনে মাতে? ভাই ভনীয়ে, ধৰণীয়ে, পক্ষীয়ে, কবিয়ে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব পক্ষীয়ে, অপশ্যন 3। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছো, কবিয়ে অসমৰ হাবি বননিত কি আছে বুলি কৈছে? ধান, ধন, সুধা, সোণ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ধন, অপশ্যন 2। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছো, কবিয়ে নিজ দেশৰ পানীক কিহৰ সৈতে তুলনা কৰিছে? অপশ্যন দিছে সুধাৰ নিজৰা, মধুৰ অমৃত, সৰগৰ জলধাৰ, সৰগৰ সুধা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সুধাৰ নিজৰা, অপশ্যন 1। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছো, সামগ্ৰিক নিৰ্ভৰযোগ্যতা অথেণ্টিচিটি অফ মেটেৰিয়েল মানে হৈছে কৰ্তৃপক্ষৰ দ্বাৰা লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী, বাস্তৱ জীৱনৰ আধাৰত লিখিত বা প্ৰস্তুত কৰা সামগ্ৰী, শিশুৱে ঘৰৰ পৰা অনা সামগ্ৰী, শিক্ষকে শ্ৰেণীৰ বাবে লিখা সামগ্ৰী। সামগ্ৰিক নিৰ্ভৰযোগ্যতা বুলি ক'লে আমাৰ কোনটো হ'ব? বাস্তৱ জীৱনৰ আধাৰত লিখিত বা প্ৰস্তুত কৰা সামগ্ৰীক কম আমি, গতিকে ইয়াৰ অপশ্যন 2টো শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছো, তলৰ কোনটো গ্ৰহণ দক্ষতা? ৰেচিপটিভ স্কিল। অপশ্যন দিছে পঠন আৰু কথন, পঠন আৰু লিখন, শ্ৰৱণ আৰু পঠন, শ্ৰৱণ আৰু লিখন। আমি ইয়াক গ্ৰহণ দক্ষতা ৰেচিপটিভ স্কিল বুলি কওঁ নহয়, শ্ৰৱণ আৰু পঠনক, গতিকে অপশ্যন 3টো শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছো, পঞ্চম শ্ৰেণীৰ ছাত্ৰী অপৰ্ণাই বুজে যে শ্ৰৱণ মানে হৈছে এটা বক্তৃতা বা অডিঅ'ৰ প্ৰতিটো ধ্বনি, শব্দ আৰু তাৰ পাছত বাক্য শুনা আৰু তাৰ অৰ্থ নিৰ্ধাৰণ কৰা। শিকাৰুগৰাকীয়ে শ্ৰৱণৰ ক্ষেত্ৰত কি দৃষ্টিভংগী বা কৌশলতা বিশ্বাস কৰে? ইয়াত প্ৰথমতে কি হৈছে যে অপৰ্ণাই বুজিছে যে শ্ৰৱণ মানে কি হয়, প্ৰথমতে সেই বক্তৃতা কোৱাটোকে তেওঁ ভাবিছে, তাৰ পিছত তেওঁ ভাবিছে শব্দ, তাৰ পাছতহে বাক্য আৰু তাৰ অৰ্থ নিৰ্ধাৰণ কৰিবলৈ কৰিছে। এইটো কোনটো এপ্ৰ'চ হ'ব? ঊৰ্ধ্বমুখী অভিগম হ'ব, বুটম আপ এপ্ৰ'চ, অধোমুখী আৰু ঊৰ্ধ্বমুখী দুয়োটা অভিগম, অধোমুখী আৰু ঊৰ্ধ্বমুখী অভিগমৰ এটাও নহয়, অধোমুখী অভিগম। এইটোক কম আমি ঊৰ্ধ্বমুখী অভিগম, বটম আপ এপ্ৰ'চ, গতিকে অপশ্যন 1টো শুদ্ধ হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।